গল্প আৰু সাধুকথাৰ জুলুঙাৰ পৰা প্ৰতিদিনে এটাকৈ গল্প বা সাধু শুনক আৰু শুনাওক। সাধু শুনি আমি সকলোৱে ভাল পাওঁ, নহয়নে? আহাচোন আজি আমি এটা সাধু শুনো। সাধুটো প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যন আৰু ইউনিচেফৰ সহযোগত প্ৰস্তুত কৰা হৈছে। সাধুটোৰ নাম হ'ল এঘাৰো। নমী এজনী সৰু ছোৱালী। তাই সদায় বিদ্যালয়লৈ যায়। মাকে তাইক খাবলৈ দৈনিক এটকাকৈ দি পঠায়। এদিন তাইৰ এটা নতুন মিঠাই খাবলৈ মন গ'ল। তাই মিঠাইটোৰ দাম দোকানীক সুধিলে। মিঠাইটোৰ দাম তাইৰ হাতত থকা পইচাতকৈ বহুত বেছি। সেইদিনা তাই একো নোখোৱাকৈ ঘূৰি আহিল। পিছদিনা মাকৰ পৰা আৰু এটকা লৈ আহিল। খুব উৎসাহেৰে তাই দোকানীক 2টা এটকা দিলেহি। কিন্তু সেই টকা দিয়াৰ পাছতো নমীক মিঠাই নিদিলে। তাই দুখ মনেৰে ঘৰলৈ ঘূৰি আহিল। নমীয়ে মাকক কথাবোৰ ক'লে। মাকে হাঁহি মাৰি ক'লে, তোমাৰ হাতত থকা টকাখিনি একলগ কৰিলে 2 টকাহে হয়, কিন্তু মিঠাইটোৰ দাম হ'ল 11 টকা। নমীয়ে মাকৰ কথাখিনি মানি ল'ব পৰা নাই। তাই দেখোন 2টা এক একেলগে লিখিলে 11হে দেখা পায়।